हेलो एवरीवन पुनर्बार स्वागतम जनालो दीपांजलिस किचेनলৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বাটাৰ চিকেনৰ এটা সিম্পল ৰেচিপি। চিকেন বনাবলৈ মই ইয়াত আধা কেজি চিকেন লৈছোঁ। এতিয়া চিকেনখিনি মেৰিনেট কৰি ল'ম। এচামুচ আদা দিছোঁ, এচামুচ নহৰু, সৰু চামুচেৰে এচামুচ জিৰাৰ গুড়ি দিছোঁ, এচামুচ ৰেড চিলি পাউডাৰ, অকণমান নিমখ আৰু মই ইয়াত এচামুচ ভিনেগাৰ দিছোঁ। আপোনালোকে ভিনেগাৰৰ সলনি নেমু ৰসো দিব পাৰে। এতিয়া গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া এইখিনি ঢাকি আধা ঘণ্টাৰ কাৰণে থৈ দিম। এইবাৰ আমি গ্ৰেভিটো ৰেডি কৰি ল'ম। তাৰ কাৰণে মই ইয়াত এচামুচ বাটাৰ দিছোঁ, এবাৰ আমি পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি 1 মিনিটমান সময় ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি কিছু সময় ফ্ৰাই কৰাৰ পিছত এতিয়া আমি বিলাহীখিনি দি দিম। মই ইয়াত 3টা বিলাহী লৈছোঁ। নহৰু এচামুচ দিলোঁ, এচামুচ আদা দিছোঁ, এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, আধা চামুচ জিৰাৰ গুড়ি দিছোঁ, এচামুচ ধনিয়াৰ গুড়ি দিলোঁ, 10ৰ পৰা 15টা কাজু দিছোঁ, অকণমান হালধি, সোৱাদ অনুসৰি নিমখ দিলোঁ। এইবাৰ গোটেইখিনি এবাৰ ভালদৰে মিক্স কৰি ল'ম। এইখিনি এতিয়া মিডিয়াম ফ্লেমত কিছু সময় ফ্ৰাই কৰি ল'ম। এইখিনি কিছু সময় ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত 1 কাপ পানী দিছোঁ। এতিয়া এইখিনি ঢাকনিখন লগাই 5 মিনিটৰ কাৰণে উতলিবলৈ দিম। এইখিনি 5 মিনিট হৈ গ'ল। এইখিনি লৰাই দিছোঁ আৰু পানীখিনিও শুকাই গৈছে। এতিয়া এইখিনি নমাই ঠাণ্ডা হ'বলৈ থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি এটা পেষ্ট বনাই ল'ম। এয়া আমাৰ চিকেনখিনি মেৰিনেট কৰি ৰখা আধা ঘণ্টা হৈ গ'ল। এতিয়া আমি এইখিনি ফ্ৰাই কৰি ল'ম। চিকেনখিনি ফ্ৰাই কৰিবলৈ মই ইয়াত এচামুচ বাটাৰ দিছোঁ। বাটাৰখিনি দিয়াৰ পিছত আমি এতিয়া ইয়াত এপিচ-এপিচকৈ চিকেনখিনি দি দিম। এইখিনি এতিয়া এটা ছাইড ভালদৰে ফ্ৰাই হ'বলৈ দিম। চিকেনখিনি এটা ছাইড ফ্ৰাই হৈ গ'ল। এতিয়া আমি আনটো ছাইড ফ্ৰাই হ'বলৈ দিম। এয়া চিকেনখিনি দুটা ছাইড ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া আমি ইয়াতে কৰি ৰখা মছলাৰ পেষ্টখিনি দি দিম। এতিয়া আমি এইখিনি মিক্স কৰি ল'ম। মছলাখিনি ভালদৰে মিক্স হোৱাৰ পিছত ইয়াতে মই এক্সট্ৰাকৈ আৰু আধা কাপ পানী দি দিছোঁ। এতিয়া আমি ইয়াতে অকণমান ফ্ৰেছ ক্ৰীম এড কৰিম। আধা চামুচ চেনি দি দিছোঁ, এচামুচ গৰম মছলা দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি এইখিনি কিছু সময়ৰ বাবে ঢাকি উতলিবলৈ দিম। এইখিনি কিছু সময় ভালদৰে উতলাৰ পিছত এতিয়া আমি ইয়াতে কচুৰি মেথি দি দিছোঁ। এইখিনি মিক্স কৰি গেছটো অফ কৰি কিছু সময়ৰ বাবে ঢাকি থৈ দিম।
এয়া আমাৰ বাটাৰ চিকেন ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।